নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে মই এটি নতুন কথা কোৱাৰ কাৰণে আকৌ এই ভিডিঅ'টো বনালো কথাটো হৈছে ডিএলএডৰ অনলাইন সম্পৰ্কে অৰ্থাৎ ডিএলএডৰ অনলাইন এডমিশন আৰম্ভ হ'ব এতিয়াৰ পৰা এন্ট্ৰেন্সৰ কাৰণে আজিৰ পৰা আৰম্ভ হৈছে 2 বছৰীয়া ডিএলএড পাঠ্যক্ৰম অৰ্থাৎ 2025 পৰা 2027 বৰ্ষৰ ডিএলএড পাঠ্যক্ৰমৰ অনলাইন আবেদন খুলি দিছে আজিৰ পৰা আপোনালোকে যিসকলে ডিএলএড কৰিম বুলি ভাবি আছে তেওঁলোকে এন্ট্ৰেন্স দিব লাগিব প্ৰথমতে এন্ট্ৰেন্সৰ অনলাইন আবেদন আজিৰ পৰা খুলি দিছে গতিকে অনলাইন আবেদনটো আজিৰ পৰা কৰি লওক মই তাৰিখটো লিখি দিছিলো ইয়াতে লিখা আছে বয়স লাগিব 18 পৰা 34 বছৰ হ'ব লাগিব তাৰ কৈ হেৰি নহব সৰু হলো নহব বা ডাঙৰ হলো আৰু এসসি আৰু এসটিৰ কাৰণে 2 বছৰ ৰিলেক্সেশন দিছে অৰ্থাৎ এসসি আৰু এসটি প্লেন আৰু হিলৰ যদি 34 বছৰ হয় তেওঁলোকে আৰু 2 বছৰ অৰ্থাৎ কোনোবা যদি 34 বছৰ আছে 36 বছৰ আছে তেওঁলোকক কৰিব পাৰিব অৰ্থাৎ এসসি আৰু এসটি 2 বছৰ ৰিলেক্সেশন 36 বছৰলৈ কৰিব পাৰিব অনলাইন আবেদনৰ তাৰিখ 18 মে আজিৰ পৰা 5 জুনলৈ দিছে আজিৰ পৰা 5 জুনৰ ভিতৰত আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব তাৰ পাছত আপোনাৰ এডমিট দিব 5 জুলাই তাৰিখে এডমিট ওলাব 5 জুলাই এক্সাম হ'ব 13 জুলাই এক্সাম দিব আপোনাৰ 13 জুলাই তাৰিখে আৰু ৰিজাল্ট আপোনাৰ এন্ট্ৰেন্সৰ ৰিজাল্ট দিব 28 জুলাই বেছি দেৰি নকৰে বাৰু 28 জুলাই এমাহ মানৰ ভিতৰতে আপোনালোকৰ এইখিনি সব সকলোখিনি সম্পূৰ্ণ হৈ যাব গতিকে যিসকলে ডিএলএড কৰিম বুলি ভাবি আছে সকলোৱে অনলাইন আবেদন কৰিব পাৰে আজিৰ পৰা খোলা দিছে 5 জুনৰ ভিতৰত আপোনালোকে কৰি লওক বয়স 18 পৰা 34 বছৰ এসসি এসটিৰ 2 বছৰ ৰিলেক্সেশন আছে 18 পৰা 36 লৈ পাৰিব তেওঁলোকে আকৌ তাৰিখটো হৈছে 18 মেৰ পৰা 5 জুনলৈ অনলাইন আবেদন আছে এডমিট ওলাব 5 জুলাই এক্সাম হ'ব 13 জুলাই আৰু ৰিজাল্ট দিব 28 জুলাই গতিকে যিসকলে অনলাইন কৰিম বুলি ভাবিছে আৰু এটা ফিস ইয়াতে ফিসটো ক'ব পাৰিছো মই ফিসটো 600 টকা আপোনালোকে ফিস কাটিব লাগিব অনলাইন ড্ৰাফ হ'ব এটো 600 টকা মনত ৰাখিব 600 টকা এটো এসসি এসটি ওবিসি কোনো কাষ্টৰ কথা নাই জেনাৰেল এসসি এসটি ওবিসি সকলোৰে বাবে 600 টকা আপোনালোকে এই 600 টকা ড্ৰাফ কাটিব লাগিব নহলে আপুনি কৰিব নোৱাৰিব বাৰু গতিকে 18 পৰা 5 জুনৰ ভিতৰত যিসকলে ডিএলএডৰ অনলাইন আবেদন কৰিম বুলি ভাবি আছে আপোনালোকে এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰি লওক সোনকালে কিবা কাৰণত ডেট বঢ়াই নিদিবও পাৰে গতিকে আৰু সাৰ্ভাৰ প্ৰবলেমো দিয়ে ডেট থকাৰ ভিতৰতে আপোনালোকে সোনকালে এপ্লাই কৰি লওক এইখিনি আছিল আপোনালোকে ভিডিঅটো চাই যদি ভাল পায় লাইক শেয়াৰ কৰিব কমেন্ট কৰিব কিবা জানিব লগা থাকিলে আৰু এই সম্পৰ্কত কিবা সুধিব লগা থাকিলে কমেন্ট কৰক মই গোটেইখিনি আপোনালোকক ৰিপ্লাই দি দিম ধন্যবাদ